নমস্কাৰ বন্ধুসকল, বাস্তুলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি বিষয়টো হৈছে মুখ্য দুৱাৰ। তো গতিকে বন্ধুসকল আহক দেৰি নকৰি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি টপিকটো হৈছে মেইন ডোৰ। আপোনালোকৰ যদি ঘৰখনৰ যদি মুখ্য দুৱাৰখন যদি ভাল স্থানত থাকে, মানে যিটো স্থানত থাকিব লাগে সেই দিশত যদি থাকে, তেতিয়াহ'লে আপোনাৰ ঘৰখনৰ 50% বাস্তুদোষ আপোনাৰ দূৰ হৈ যায়। যদি আপোনাৰ মেইন ডোৰখনেই যদি আপোনাৰ ভুল আছে, মুখ্য দুৱাৰখনে যদি ভুল স্থানত আছে, বাকী কিছুমান বস্তু যদি আপোনাৰ যদিও বাস্তুসন্মতভাৱে থাকে, তথাপিতো আপোনাৰ সিমান ভাল ৰিজাল্ট আপুনি নাপায়। গতিকে ঘৰখনৰ মেইন দুৱাৰখন যদি আপুনি ভাল স্থানত থাকে, আপুনি ধৰি লওক যে আপোনাৰ গোটেই 50% আপোনাৰ বাস্তুদোষ খণ্ডন হৈ গ'ল। তো বন্ধুসকল, মই ৰিচেণ্টলি কিছুমান জেগাত ভিজিট কৰিছিলোঁ। ভিজিট কৰোঁতে মই এটা বস্তু দেখা পাইছিলোঁ, বিশেষকৈ পুৰণা যিবিলাক আমাৰ একেবাৰে পুৰণা ঘৰবিলাকত দেখিছিলোঁ, যিটো আমাৰ অসমৰ যিটো পুৰণা ষ্টাইলৰ ঘৰবিলাক আছিলে। তো তেওঁলোকৰ তাত এটা বস্তু গৈ মই দেখা পাইছিলোঁ, মেইন দুৱাৰখন দুপালা দিয়ে ঠিকেই, আমাৰ বাস্তুসন্মতভাৱে মেইন দুৱাৰখন দুপালাই হ'ব লাগে, কিন্তু দুপালা দিছে, তেওঁলোকে এটা খুব ডাঙৰ ভুল কৰিছে। সেইটো হৈছে বন্ধুসকল, মানে মেইন দুৱাৰখন বাহিৰৰ ফালে খোল খোৱা। বাহিৰৰ ফালে খোল খোৱা কেতিয়াও হ'ব নালাগে। আপুনি যদি এজন আলহী আহে আপোনাৰ ঘৰলৈ, আলহীজনক আপুনি ক'ব নেকি যে আপুনি আঁতৰি দিয়ক, মই দৰ্জাখন খুলি দিওঁ? ঠিক তেনেকৈ আমাৰ পজিটিভ এনাৰ্জিটো তেনেকুৱাই হয় বস্তুটো। আৰু আমি যেতিয়া ৰাতিপুৱা বা গধূলি আমি প্ৰাৰ্থনা কৰোঁ বা পূজা কৰোঁ, সেইখিনি সময়ত আমাৰ ঘৰত যদি পজিটিভ এনাৰ্জি মানে থাকে, তেতিয়া কি হয়, বহুতখিনি আমাৰ পজিটিভ এনাৰ্জিবিলাক আহে। আমাৰ যিটো বাস্তু শাস্ত্ৰমতে যদি কোৱা হয়, যিটো বৈদিক বাস্তু শাস্ত্ৰমতে, সেইখিনি সময়ত বহুত দেৱ দেৱীৰ আগমন হয়, আপোনালোকৰ ঘৰত লক্ষী আগমন হয়। তো দৰ্জাখন যদি আপোনাৰ বাহিৰ ফালে খোল খোৱা হয়, তেতিয়াহ'লেতো আপুনি তেওঁলোক নাহিব, ওলাই যাবগৈ। আপোনাৰ যদি বাহিৰৰ ফালে দৰ্জাখন খোল খাই থাকে, তাৰমানে সেইফালে যদি আপুনি কিবা ভাল আপোনাৰ লক্ষী প্ৰৱেশ কৰিলোঁ, আকৌ কি হ'ব, সেই খোল খোৱা দুৱাৰেদি ওলাই গুচি যাব। আপোনালোকে সদায় মনত ৰাখিব বন্ধুসকল, আপোনালোকৰ যিকোনো দুৱাৰে হওক, মেইন দুৱাৰ হওক বা ভিতৰৰ দুৱাৰ হওক, আমি বিশেষকৈ মেইন দুৱাৰখনটো হ'বই নালাগে বাহিৰ ফালে খোল খোৱা, সদায় ভিতৰৰ ফালে খোল খোৱা দৰ্জা দিব। বিশেষকৈ মেইন দুৱাৰৰ ক্ষেত্ৰত আপুনি এইটো কেতিয়াও ভুল নকৰিব বন্ধুসকল। আপুনি যিমান অৰ্জন কৰিছে, গোটেই অৰ্জন আপোনাৰ মানে এহাতে আপুনি পইচা পায়, এহাতে আপোনাৰ খৰচ হ'ব। আৰু বাহিৰ ফালে খোল খোৱা থাকিলে আৰু এটা প্ৰব্লেম হ'ব পাৰে, সেইটো হৈছে ঘৰখনৰ মুৰব্বীজন প্ৰায় বাহিৰত থাকিবলগীয়া হ'ব পাৰে। সেইটো কেতিয়াও নকৰিব। আৰু মই আৰু এটা বস্তু দেখিছোঁ, ঘৰখনৰ মেইন দুৱাৰখন খুব সৰু বনায় কিছুমানে, সেইটো কেতিয়াও নকৰিব। আপোনাৰ ভিতৰৰ দৰৱাজাখিনিতকৈ মেইন দুৱাৰখন 1 ফুট হ'লেও আপুনি বেছি ৰাখিব। এটলিষ্ট 1 ফুট নহ'লেও আপুনি মিনিমাম 6 ইঞ্চি হ'লেও অন্য দৰ্জাতকৈ, মানে অন্য ভিতৰৰ দৰ্জাতকৈ আপোনাৰ মেইন যিখন দুৱাৰখন আপুনি একদম মানে যেনে তেনে হ'লেও 6 ইঞ্চি হ'লেও আপুনি ডাঙৰ ৰাখিব। 1 ফুট ৰাখিব পাৰিলেতো আৰু বেছি ভাল। মানে আমাৰ কিছুমান দেৱ দেৱীৰ আকাৰটো ডাঙৰ থাকে, যাতে তেওঁলোকে ভাল ধৰণে আমাৰ প্ৰাৰ্থনা কৰাৰ সময়ত বা আমাৰ ভাল এটা সময়ত যাতে তেওঁলোক আহিব পাৰে, দুৱাৰখনেদি প্ৰৱেশ কৰিব পাৰে। সদায় মেইন দুৱাৰখন আপুনি ডাঙৰ দিব। ভিতৰ দুৱাৰখন আপুনি সৰু দিলেও কথা নাই, কিন্তু মেইন দুৱাৰখন সদায় আপুনি ডাঙৰ চাইজৰ দিব বন্ধুসকল। আৰু মেইন দুৱাৰ সম্পৰ্কত মই ভিডিঅ' মোৰ 2-3টা বনোৱা আছে, প্ৰিভিয়াছ ভিডিঅ' আপোনালোকে চাব পাৰে। আৰু মেইন দুৱাৰৰ আৰু এটা কথা আছে, যিটো আপোনাৰ ভেণ্টিলেশ্যন দিয়াটো এটা খুব ভুল কৰে। সেই ভিডিঅ'টো মই একদম সলসলীয়াকৈ আপোনাৰ বিতংকৈ বনোৱা আছে মোৰ প্ৰিভিয়াছ ভিডিঅ'ত। গতিকে মই এতিয়া মানে সেইকাৰণে নকওঁ আকৌ দুবাৰ। গতিকে আপোনালোকে তাতে চাই ল'ব, আপোনালোকে বুজি পাব বন্ধুসকল। আজিলৈ এইখিনি আছিলে, আকৌ লগ পাম, ধন্যবাদ।